নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব বুলি। এতিয়া সকলোকে গুড মৰ্ণিং। এয়া মই এতিয়া বাৰান্দাত বহি আছোঁ। অলপ এন্ধা আছে, কিয় জানেনে? কাৰণ এই দেখিছে পৰ্দাকেইখন অঁতৰাই দিয়া নাই। এটা কাম কৰিম বুলি ভাবিছোঁ। মেখেলা এখন চিলাব লগা আছে, মই মেখেলাখন চিলাম বুলি ভাবিছোঁ। গতিকে ভাবিলোঁ এই বাৰান্দাৰ পৰা মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। ভিতৰত একেবাৰে এন্ধাৰ হয় আৰু লাইটকেইটাও বেছি পোহৰ নাই, কাৰণ সেইকাৰণে মই ভিতৰত ভিডিঅ' নকৰোঁ। এয়া দেখিছে আমাৰ বাৰান্দাত কি আছে। বাৰান্দাত আছে এইকেইটা ধানৰ বস্তা। অৱশ্যে ধানৰ বস্তাকেইটা এখন বাৰান্দাত থ'লে ভাল নালাগে, কিন্তু বাহিৰতো থ'ব নোৱাৰি। বাহিৰত ছাগলী আছে, গোটেই ছাগলী আৰু হাঁহ গোটেই ধানখিনি খাই শেষ কৰি দিব। এইখিনি শুকুৱাই থোৱা ধান হয়। পানীৰ টেংকিটো বনাবলৈ আছে, গতিকে ধানটো ইয়াতে থোৱা হৈছে। মই এতিয়া আহিছোঁ, এয়া মই এতিয়া কাপোৰ চিলাম। এইখন অকণমান চিলাই থৈছিলোঁ আৰু আপোনালোকক তাকে অলপমান দেখুৱাম বুলি ভাবিছোঁ, কেনেকৈনো চিলাম মই মেখেলাখন। এখন মেখেলাত মই ফলচ নলগাওঁ, এখন চিম্পলকৈ চিলাই থ'ম, কাৰণ ফলচ লগাব নালাগে। এয়া দেখিছে পটিটো বহুত ডাঠ আৰু পটিটো ভিতৰৰ ফালে ছিগি যোৱাৰ সম্ভাৱনাও নাই। গতিকে মই ভাবিছোঁ এনেকৈ চিম্পলকৈ চিলাই থওঁ। কেতিয়াবা নামে চামে গ'লে এইখন মেখেলা পিন্ধি যাব পাৰিম। বগা মেখেলা হয়। মেখেলাখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। বন্ধু বান্ধৱীসকল, মই মেখেলাখন চিলাই লওঁ, তেনেহ'লে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো আৰু শেষলৈকে চাব নাপাহৰিব, কাৰণ বহুত কিবাকিবি দেখুৱাই থাকিম। এতিয়া মই মেখেলাখন চিলাই লওঁ। এয়া চাওক, এই মেখেলাখনৰ দুইটা মূৰণি। এই মূৰণি দুটা আপোনালোকে এনেকৈ ভাঁজ দি ল'ব। এনেকৈ এটা ভাঁজ নিদিব, কাৰণ এটা ভাঁজ দিলে এই সূতাবোৰ ওলাই থাকে। এনেকৈ দি আকৌ এনেকৈ দুটা ভাঁজ দিব। এয়া এনেকৈ দি গাইজ, আমাৰ এয়া বৰ্তাহঁতৰ ঘৰত সকাম পাতিছে, তাকে আমি সকাম খাবলৈ আহি আছোঁ। চাই থাকক, পিছলৈকে ভিডিঅ'টো লগ পাই আছোঁ। হাই গাইজ, আমি ভোজ খাই গৈ আহি পাই গ'লোঁ। এতিয়া এয়া ঘৰত আমাৰ আলহী আহিছে, চাওকচোন। এয়া ওচৰতে পৰিছে ভণ্টি। ভণ্টিৰ লগত এইটো উৎপাত কৰি আছে। সি তাৰ উৎপাত দেখিছে নাই? আৰু এয়া ভণ্টি বহি আছে, তাইক কৈছোঁ অলপ বহি থাক ইয়াতে। এতিয়া আহি পোৱা দেৰি হোৱাৰ কাৰণে ঘৰটো অলপ লেতেৰা হৈছে, গতিকে মোক অলপ সহায় কৰি দিছে। আৰু এতিয়া চোতাল সাৰিবলৈ বাকী আছে। চোতাল অলপ দেৰিকৈ সাৰিম, কাৰণ চোতালত ৰ'দ পৰি আছে। সেয়া তেনেহ'লে বাকী দেখুৱাই আছোঁ, চাই থাকক আপোনালোকে। আৰু এইযোৰ চাওকচোন, এইযোৰ মই পূজাত লৈছিলোঁ। কেনেকুৱা লাগিছে জনাব হা। মানুহজনক দেখুৱাই দিছোঁ ৰ'ব, কিমান পেটলা হৈ গৈছে দেখিছে আপোনালোকে। এয়া পেটলা হৈ গৈছে। আৰু এয়া ছাগলীবোৰে একদম একো এটা ৰখা শান্তি নাই। এয়া চাওকচোন, পিঠি সজোৱাব দিছে। তাৰ বোলে পিঠিখন বোলে খুব সজতি হৈছে, পেহীয়েকক পিঠি সজোৱাব দিছে। এয়া আমাৰ খুৰা ছোৱালী, এয়া ওচৰতে পৰিছে, তাই ভোজ খাবলৈ আহিছিলে। কোৱা কিবা এটা। একো নকওঁ। কি নোকোৱা একো? ফ্ৰেণ্ড, মই আপোনালোকক এটা বস্তু দেখুৱাম। এইটো চাওকচোন আপোনালোকে, এইটো কেনেকুৱা এটা ডাঙৰ কুচিয়া। বহুত ভয় লাগে মোৰ। এইটো খুৰাই চেপা পাতিছিলে আৰু চেপাত এইটো লাগিলে। আৰু ৰাতি সাজৰ কাৰণে বাচি আছে। মই নাখাওঁ যদিও বনাই খুৱাম। ঘৰৰ 3টা সদস্যই খাব আৰু মই বনাই খুৱাম। এইটো বহুত ভয় লাগে। আপোনালোকৰ ভয় লাগে নালাগে ক'বচোন। আৰু খোৱাটোতো বহুত ভাল, খাব পাৰিলেতো বহুত ভালেই। চাই থাকক তেনেহ'লে ভিডিঅ'টো।
চালডাল সেইডাল এয়া কুচিয়া বাছি হৈ গ'ল গাইজ মই আকৌ আহি পাই গ'লোঁ আপোনালোকৰ ওচৰলৈ আৰু তেতিয়া কুচিয়া বচা আপোনালোকক দেখুৱালোঁ কুচিয়া বচাৰ পিছত মই চোতাল সাৰিলোঁ সাৰি আপোনালোকৰ আৰু ভিডিঅ' কৰা নহ'ল চোতাল সাৰাৰ পিছত সন্ধিয়া হ'বই হৈছে মই ভাবিলোঁ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু ৰাতিলৈ মানে এঠাইত যাব লগা আছে গতিকে ৰাতি আৰু ভিডিঅ' কৰি নাথাকোঁ আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ গাইজ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু লগতে যিসকলে নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব তেনেহ'লে বাই বাই